আমি স্কুললৈ আহিছোঁ স্কুলত লগৰবিলাকে মোৰ লগৰজনী এই লগৰজনী মাক আণ্টি এয়া মোৰ লগৰ দুজনী আমি সদায় ভাল পাওঁ আজি হোটেলখনলৈ আহিছোঁ এইবিলাক মই পাৰিম কৈছে সোমাব পাৰিম দুদিন হৈছে খোলা আহিম আৰু এতিয়া আমাৰ পুৰা তুমি বিহুত কি কি বনাইছা কোৱাচোন কোৱা অকণমান লাড়ু আৰু কি বনালা কোৱা চুঙা দিয়া গাহৰি এইটো বেষ্ট দেই এইটো খাবলৈ মাতিবা আমি খাম আৰু দেই নিজে গাহৰি ক'লে ঘিণ কৰা মানে যে চুঙা দিয়া গাহৰি কৈছে তাই চাওঁ ক'লে দেখাই দিয়া জানি গাহৰি বনোৱা অঁ গাহৰি তুমি কি বনাবা বনাম এতিয়ালৈকে আয়োজন কৰাই নাই আমালৈ দিবা আকৌ দেই আমাৰো পিঠা কৰিব নোৱাৰিম ন আমাৰ বৰ্তন ঢুকাইছিলে নাই আমি পিঠা কৰিব নোৱাৰিম আমাৰ নাৰিকলৰ বনাইছে অ' বৰ্তা অ' বৰ্তা চাহটো কি দি বনালে ইমান ধুনীয়া বনাই আপুনি তলত জুই দিছোঁ আৰু তাৰ ওপৰত চচ তাৰপিছত পানী গাখীৰ চাহপাত চেনি তাৰপৰা এতিয়া চামুচ কৰি এনেকৈ মই লৈ আছোঁ দেই তাৰপৰা গেছটো বেছি আছে মই অকণমান উমুৱাই দিছোঁ ৰ'বা দেই মই জানো বাৰু তই কি কৰিছোঁ সেইটো ময়ো জনা আছে সেইকাৰণে চাহটো খাই টেষ্টি লাগে মই অকণ দি দিম দেই এইবোৰে সোধে এইবোৰে সোধে পিঠা পনা বনাবই মোৰ ছোৱালী নহয় পাব ময়ো কৈছিলে মোৰ ছোৱালী আছে মোৰ নাই নেকি বাৰু এইবোৰ ধেমালিয়ে আপোনাক কৈছোঁ কোনটো এইবোৰ থাকিব এইটো এইটো আমাৰ কাশ্মীৰনো বোলে খুব ভাল পোৱা বস্তুটো বোলে আৰু আমাৰ পূৰ্ণিমা এইটো ভাল পায় এইটো ভাল পায় আকৌ পৰা মাৰি দিছা কেনেকে মাৰিছিলা